গুৰ্খা মানুহে ট্ৰাইবেল বেল্ট ব্লকত মাটি কিনিব পাৰে কিন্তু বামুণ কলিতাই নোৱাৰে তাতকৈ ফেচিলিটি আমি কি পাব লাগে আপোনালোকে কওকচোন যে আজিৰ দিনত মই যদি গৈ মাটি কিনিব খোজো ট্ৰাইবেল বেল্ট ব্লকত হিমন্ত বিশ্ব শৰ্মাই নোৱাৰে কিন্তু পদুম বাহাদুৰ চৌহানৰ লৰাই পাৰিব আজি মই নোৱাৰো কিন্তু মোৰ পাৱাৰ নাই দাস কলিতা কোনেও ট্ৰাইবেল ব্লকত মাটি কিনিব নোৱাৰে কোনে কিনিব পাৰিব গুৰখাই কিনিব পাৰিব এছটিয়ে কিনিব পাৰিব এছচিয়ে কিনিব পাৰিব যোৱাবাৰ বাক্সাত যেতিয়া অসম গুৰ্খা সন্মিলনীৰ বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকত অসমৰ মুখ্যমন্ত্ৰীৰ আসনৰ পৰা মই দীঘলীয়া ভাষণত গুৰ্খাসকলৰ অসমৰ মাটিৰ লগত কি সম্পৰ্ক তাৰ বিষয়ে মই ৰাইজক মোৰ মনৰ ভাৱ ব্যক্ত কৰিছিলোঁ নিকাশিত অনুষ্ঠিত গুৰ্খা সন্মিলনৰ বৈঠকৰ পিছত যোৱা এটা বছৰত বহুবিলাক কাম আগবাঢ়িছিলে আৰু আজি কেইটামান মনৰ কথা মই আপোনালোকক ক'ব খুজিছোঁ পদুম বাহাদুৰ চৌহান ডাঙৰীয়াই তেওঁৰ ভাষণত উল্লেখ কৰিলে গুৰ্খাসকল খিলঞ্জীয়া হয় বে নহয় এই ধৰণৰ কথাই গুৰ্খাসকলক ক্ষতিগ্ৰস্ত কৰে অসমৰ মুখ্যমন্ত্ৰী হিচাপে আৰু বিধানসভাত আৰু কেবিনেট বৈঠকত আমাৰ চৰকাৰ অহাৰ পিছত আমি স্পষ্ট সিদ্ধান্ত লৈছিলোঁ যে অসমৰ গুৰ্খাসকল বিদেশী নহয় তেওঁলোক অসমীয়া আৰু তেওঁলোক অসমবাসী এইটো সিদ্ধান্ত হৈ গ'ল তাৰ পিছতো যদি ফেচবুকত লিখালিখি কৰি থাকে মিটিঙত এনেকুৱা ধৰণৰ কথা কৈ থাকে দূৰত্ব বাঢ়ি বাঢ়ি গৈ থাকিব গতিকে মই নিকাশিতে কৈছিলোঁ যে মনৰ পৰা এই কথাটো এৰি দিয়কচোন একবাৰৰ কাৰণে যে আমি কোনো বিদেশী নহয় বোলে চৰকাৰী অৰ্ডাৰ ক'ত গভৰ্ণমেণ্ট অৰ্ডাৰো ওলাই গ'ল যে অসমৰ গুৰ্খাসকল বিদেশী নহয় ৰাজ্যপালৰ চহীত নটিফিকেশ্যন ওলাই গ'ল জামেলা মৰি গ'ল এতিয়া আপোনালোকে যদি মিটিঙত এইবিলাক কথা কৈ জুইটো লগাই থাকে তেতো জুইটো লাগি থাকিব হয় নে নহয় গতিকে আজি মোৰ লগত আপোনালোকে একেলগে কওক আমি গুৰ্খা আমি অসমীয়া আমি ভাৰতীয় আজিৰ পৰা লেঠাটো মৰি গ'ল আৰু বিদেশী এইবিলাক কৈ নাথাকিব আৰু এইটো মই নিজে কোৱা নাই এইটো কেবিনেটত সিদ্ধান্ত এতিয়া কৈছে যে বিধায়ক দুগৰাকী মনে মনে থাকে গণেশ লিম্বু আৰু ভাস্কৰ শৰ্মাৰ দিনত গুৰ্খাৰ যিমান কাম হ'ল আজি ইতিহাসত ইমান হোৱা নাছিল কিহৰ কাৰণে প্ৰথমবাৰ কি আছিল যে গুৰ্খা বিদেশী সদায় ট্ৰিবিউনেলত গৈ থাকিব লাগে আজি যোৱা 2 বছৰত নতুনকৈ কোনবা এজন মানুহৰ ঘৰত নটিচ আহিছে নেকি কওক আহিছে নেকি এই কামটো কোনে কৰিলে ভাস্কৰ শৰ্মা আৰু গণেশ লিম্বুৱেটো কৰিলে গতিকে চিঞৰ বাখৰত কোৱাতকৈ যদি সাবমেৰিন দি কামটো হ'ব পাৰে চিঞৰ বাখৰ কিয় কৰিব লাগে মোক কওকচোন লাগিব নেকি চিঞৰ বাখৰ কৰিবৰ কাৰণে সেইকাৰণে আপোনালোকক মই এটা কথা কৈছোঁ অফিসত মই গলেও মোক প্ৰশ্ন কৰিব যে মোৰ যেতিয়া লৰা আজিৰ পৰা 10 বছৰ পিছত অফিসত যাব নন্দিল বিশ্ব শৰ্মা গৈ ক'ব যে মোৰ দেউতাৰ নাম হিমন্ত বিশ্ব শৰ্মা অফিসাৰে খুদিব আৰে তোমাৰ নাম হিমন্ত বিশ্ব শৰ্মাৰ লৰা এনেকুৱা হয় জানো তুমিতো বহুত কলা তেওঁতো বগা আছিল সব প্ৰমাণ এখন দিয়া এটা সেইটো খুধা মানে এটা অসমীয়া গুৰ্খাটো নুবুজায় অফিসাৰজনক মানুহে দৰমহাই দিয়ে প্ৰশ্ন খুদিবৰ কাৰণে যদি প্ৰশ্ন নুখুধে আৰু মই গলো যে মই অমুক স্বাধীনতা সংগ্ৰামীৰ নাতি আজিকালিতো বজাৰত কিমান উলাই থাকে হিমন্ত বিশ্ব শৰ্মা দেখিলে কয় যে মই হিমন্ত বিশ্ব শৰ্মা ৰিলেশন কোনে না অফিসত গৈ মোক অফিসাৰে খুধে যে দাদা অমুক আপোনাৰ তাত আহিছিল আপোনাৰ ৰিলেশন নেকি মই কম মোৰ কোনো ৰিলেশন নাই তো এতিয়া প্ৰশ্ন খুধাটো অফিসাৰক চৰকাৰে দৰমহা দিয়ে কিহৰ কাৰণে প্ৰশ্ন খুদিবৰ কাৰণে প্ৰশ্ন খুধাটোত যদি আপোনালোকে আপত্তি কৰে অফিসাৰে প্ৰশ্ন নুখুদিব তেতিয়া আজি পদুম বাহাদুৰ চৌহানৰ নামত তেওঁৰ লৰা তেওঁৰ নাতি সেই বুলি কয় বেলেগ পদুম বাহাদুৰ চৌহানৰ মানুহ মাটিৰ কাগজ উলিয়াই লৈ যাব তো প্ৰশ্নটো কৰিব লাগিব প্ৰশ্ন কৰাটোক আমি ভুল ভাবিব নালাগে
কাৰণ প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাৰ ল'ৰাকো কৰে, প্ৰশ্ন যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভায়েকো গুজৰাটৰ কোনোবা অফিচত যায় তেখেতকো কৰে, কিন্তু কামটো হয় নে নহয়? আজি আপোনালোকে চাব OBC চাৰ্টিফিকেট গোৰ্খাসকলক ভূমিপুত্ৰ ডাইৰেক্টলি আমাৰ ক'ৰ পৰা পায়, পৰ্টেলৰ পৰা পায়, কোনোতো অসুবিধা নাই। আজিতো মই এই কাগজ লৈ আহিছো যে আজিৰ পৰা OBC চাৰ্টিফিকেট বিচাৰি আপোনালোকে OBC সন্মিলনত যাব নালাগে, আজিৰ পৰা গোৰ্খা সন্মিলনীয়ে OBC চাৰ্টিফিকেট দিব পাৰিব। এতিয়া কাগজ মোৰ লগতে আছে, মই দিয়ে দিছো। ক'ত গ'ল কাগজখন? বাবা দি দে। ক'ত গ'ল পবিত্ৰ? নাই নাই নাই, পবিত্ৰ মাৰ্ঘেৰিটা ক'ত গ'ল? চাওক কাগজ। এইখন আমাৰ গভৰ্ণমেণ্টৰ অৰ্ডাৰ যে আজিৰ পৰা গোৰ্খা OBC চাৰ্টিফিকেট কোনে দিব পাৰিব? গোৰ্খা সন্মিলনীয়ে দিব পাৰিব। এতিয়া আগত আছিল কথা ক'ব লাগে, আজিকালি কথা ক'ব নালাগে। যেতিয়া চৰকাৰে মানুহৰ কথা বুজি পায়, মানুহে কিয় ক'ব লাগে কথা? চৰকাৰে ক'ব, হয়নে নহয়? এতিয়া মাটি বাৰীৰ সমস্যা, আগত কি আছিলে? গোৰ্খা গোপালক। এতিয়া চৰকাৰে কি কৰিলে যে গোৰ্খাসকল গোপালক হিচাপে নহয়, এজ এ গোৰ্খা প্ৰটেক্টেড ক্লাছত প্ৰটেক্টি হ'ব, গ্ৰেজিয়াৰ হওক বা নহওক। আগত কি আছিলে? শদিয়াত মাটি কিনিব নোৱাৰি, জোনাইত মাটি কিনিব নোৱাৰি। এতিয়া গভৰ্ণমেণ্টে কি কৰিলে যে গোৰ্খাসকলে যিকোনো ট্ৰাইবেল বেল্ট ব্লকতে মাটি কিনিব পাৰে। এতিয়া বিটিআৰৰ কথাটো বেলেগ। বিটিআৰত অসমীয়া মানুহৰো সমস্যা আছে, ৰাভা মানুহৰো সমস্যা আছে। বিটিআৰৰ সমস্যাটো সুকীয়া, কিন্তু বিটিআৰ বাদ দি গোটেই অসমতে গোৰ্খা মানুহে ট্ৰাইবেল বেল্ট ব্লকত মাটি কিনিব পাৰে, কিন্তু বামুণ কলিতাই নোৱাৰে। তাতকৈ ফেচিলিটি আমি কি পাব লাগে আপোনালোকে কওকচোন? যে আজিৰ দিনত মই যদি গৈ মাটি কিনিব খোজো ট্ৰাইবেল বেল্ট ব্লকত, হিমন্ত বিশ্ব শৰ্মাই নোৱাৰে, কিন্তু পদুম বাহাদুৰ চৌহানৰ লৰাই পাৰিব। আজি মই নোৱাৰো, কিন্তু মোৰ পাৱাৰ নাই। দাস কলিতা কোনেও ট্ৰাইবেল ব্লকত মাটি কিনিব নোৱাৰে। কোনে কিনিব পাৰিব? গোৰ্খাই কিনিব পাৰিব, STয়ে কিনিব পাৰিব, SCয়ে কিনিব পাৰিব। এইবোৰ কাম কেতিয়া হৈছে? যোৱা 2 বছৰত হৈছে। এই 2 বছৰত গোৰ্খাসকলৰ কাৰণে যিমান কাম কৰা হৈছে, বিদেশী ইমান অপমান আছিল, সেইটো উইথড্ৰ হৈ গ'ল। ট্ৰিব্যুনেলত কেছ গ'লে গভৰ্ণমেণ্ট উকিলে এতিয়া উইথড্ৰ কৰি লয় যে এইটো কেছ আমি চলাব নোখোজো। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা গ্ৰেজিয়াৰ শব্দ গুচাই দিয়া হ'ল। যিবোৰ ট্ৰাইবেল বেল্ট ব্লকত গোৰ্খা প্ৰটেক্টেড ক্লাছ নাছিল, সেই গোৰ্খা সমাজক সকলো জাগাতে প্ৰটেক্টেড ক্লাছ কৰা হ'ল। আৰু অফিচাৰসকলক মই মিটিং লৈ ক্লিয়াৰ কৈছো যে গোৰ্খাসকল অসমীয়া, তেওঁলোকক জাতি লৈ দিগদাৰ নকৰিব।